নমস্কাৰ বন্ধুসকল, জানমী ৰকৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বনাম হাঁহৰ মাংসৰ বিৰিয়ানী প্ৰেছাৰ কুকাৰত। অতি সোনকালে এইটো বনোৱা হয়। এই ৰেচিপি আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব। আহকচোন আৰম্ভ কৰোঁ ভিডিঅ'টি। পোনপ্ৰথমে আমি চাউল ল'ম। চাউলখিনি ধুই অলপ সময় থৈ দিম। এয়া নহৰু আৰু আদা লৈছোঁ। এয়া জিৰা, গোটা জিৰা লৈছোঁ। কেইটামান পিঁয়াজ, এই মাংসখিনি লৈছোঁ। এইখিনি জিৰাৰ গুড়া আৰু এইখিনি পেষ্ট বনাই লৈছোঁ। পিঁয়াজখিনিও পেষ্ট বনাই ল'ম গোটেইখিনি। মাংসখিনিত নিমখ, হালধি, তাৰপিছত গোটেই মছলাখিনি দি পেলাই ভালকৈ মিক্স কৰি আধা ঘণ্টামান থৈ দিম, যাতে গোটেই মছলাৰ ৰসখিনি মাংসৰ ভিতৰত সোমাই পৰে। এয়া কেৰাহীটো গেছত বহাই দিছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখিব। এয়া সৰিয়হ তেল, এয়া তেজপাত আৰু গোটা জিৰা। এয়া আমি মাংসখিনি দি দিম ইয়াতে। ভালকৈ লৰাই থাকিব যাতে সম্পূৰ্ণভাৱে ভালকৈ ফ্ৰাই হয়। ইয়াতে আমি অলপ বিলাহী দি দিম। মাজে মাজে ঢাকি দি থাকিব যাতে ভালকৈ বইল হয়। অলপ পানী দি বইল হ'বলৈ দিব। এয়া মই আলু কেইটামান ভাজি লৈছোঁ। আপুনি কণী দিব পাৰে, মই আলু দিছোঁ। এয়া প্ৰেছাৰ কুকাৰটো বহাই দিছোঁ, মিডিয়াম ফ্লেমত ৰাখিব। এইপিনে মাংসখিনি বনোৱা হৈ গৈছে। প্ৰেছাৰ কুকাৰত আমি অলপ ঘি দিম। এয়া ইলাইচি, দালচেনি, অলপ ড্ৰাই ফ্ৰুটছ দিম। এয়া চাউলখিনি ভালকৈ শুকাই গৈছে। এইখিনি ইয়াতে দি ভাজিম। অলপ লাহে লাহে ভাজিব যাতে চাউলবিলাক ভাঙি নাযায়। এয়া গৰম মছলা দিম আৰু এয়া বিৰিয়ানী মছলা আৰু এয়া চয়া চচ। কেইটামান মই কেঁচা জলকীয়া দি দিম। এয়া মাংসখিনি ইয়াতে মই দি দিলোঁ। চাউলৰ ওপৰত ভালকৈ লৰাই দিলোঁ। অলপ নিমখ দি দিব আপুনি। অলপ পানী দিলোঁ। এটা চিটি মৰাৰ পিছত আমাৰ বিৰিয়ানী ৰেডি হৈ যাব। এয়া চাওক, বহুত ধুনীয়া হৈছে। চাবলৈ ধুনীয়া আৰু খাবলৈও ধুনীয়া। এই ৰেচিপি অতি সোনকালে 10 মিনিটতে আপুনি বনাব পাৰে। ঘৰত নিশ্চয় ট্ৰাই কৰিব, বহুত টেষ্টি হয়।